নমস্কাৰ, মোৰ নাম বিস্মিতা শইকীয়া। আজি মই কেতেকী বুঢ়ী হ'বলৈ লৈছোঁ। কি যে ৰদ মাৰিছে, যাওঁ এই ৰহিমালা ঘৰতে লগোৱা যুজা কৰি থৈ আহোঁ। বহুত দিন কৰাও নহয়, ৰহিমালা আছনে? আহিলে আৰু আজি বা কি লগাই থৈ যায়। কিবা কৈছিলে নেকি? নাই কোৱা, মই কিনো কম আৰু। বহি ৰবি চোতালতে বহি ল'ব মই এখন আহি লওঁ। টিনা কলৈ গ'ল? আছে ভিতৰতে আছে। ৰহিমালা বুঢ়ী আজি ইমান আজিকালি আছে নে? ক'ৰবালৈ যোৱা কথা আছে নি? কেলে ৰমেনৰ জীয়েকৰ বিয়া আকৌ আজি, পাহৰিলি নেকি? কৈছিলে পাই যাবই লাগিব। মোক আকৌ নেমাতিলে নহয় আকৌ। এইজনীক নামাতিলে ভালেই হ'ল পাই। কিবা কৈছিলে নি? নাই একো কোৱা নাই। টিনা আছানে? টিনা আছানে? কোনোবা আহিলে চামগেচোন। কেতেকী বুঢ়ী বহিছে? বহিছো দে। তই বা এতিয়া কলৈ যা সাজি কাচি ওলাই আছে? মাৰ লগত বিয়া এখন খাবলৈ যাওঁ। মোক দেখোন নেমাতিলে, তহঁতকহে মাতিলে। জানো পাই আপোনাক কেলে নেমাতিলে। ৰ'ব মই ভিতৰৰ পৰা আপোনালৈ চাহপানী অকণমান তুলিছোঁ। চাহনো কেলে দিব লাগে, নিদিয়া হ'লেও হয়। আমি লৰালৰিকে ওলাই যাবলৈ দেৰি হৈছে আকৌ এনেই। টিনা ময়ো গৈছোঁ, ৰ'বা ভিতৰলৈকে। আহক খুৰী আহক। মা বহক দেই, মই চাহ অকণমান বনাই আনোগৈ। ইয়াতে যাওঁচোন ৰ, কিনো পাতিছে সিহঁতি চাওঁগে। জোকচোন জোক, ছাগলীকেইজনী আহিছে নেকি চবকে। মোৰহে ছাগলী, আকৌ নহ'লেও আকৌ নহ'ব নহয়। 2000 years later. টিনা তোমাৰ শাহুৱেজনী কাম কৰি গোটেই চেহেৰাটো কোলা কৰি পেলাইছে। নকৰিবা, অলপমান ৰেষ্ট ল'বা, নহ'লে বা তোমাৰ কথা ভৱিষ্যতৰ কথা আছে নহয়। তুমি ভালকৈ আহিবা। আৰু তোমাৰ নখখিনি চোৱা নাই, কি লেতেৰা সোমাই গৈছে। ভালকৈ অলপমান যত্ন ল'বা। এই শাহুজনীক কাম কৰিবলৈ দিবা, তাই অলপমান তোমাৰ মূৰৰ ওপৰত উঠিব মৰম কৰিলে। তুমি চাগে চাহ পানী দিয়াই, আৰুনো কি লাগে আৰু। তাই চাগে খুব ৰাণীহঁতে বহি থাকে। তাই কঁকাল বিষ ফুলি এনেই কয়। মোৰ ঘৰলৈ ক'লে তাই বৰটেঙা চুব পলে দৌৰি আহে, গম পালা টিনা? খুৰী একদম হয় আৰু আপুনি ঠিকে কৈছে। মোৰ নখ চখ অৱস্থা নাইকিয়া হৈছে। মই শুকাই খিনাই অৱস্থা নাইকিয়া হয়। এই শাহুজনীয়ে অকল মোকে কাম কৰাই থাকে, একদম কেতেৰা জেঙেৰা মাৰি নিজে একো এখন কাম নকৰে। কেইখন কষ্ট দিবলৈকে আনিলেও কেতেকী খুৰী কিনো ক'ব, মোক কাম কৰাই মাৰিছে আৰু। আজি বিয়াখন আছে, যাম বুলি কৈছিলোঁ, সেয়া এতিয়া গধূলি হ'বলৈ হ'ল, সেইঘৰলৈও যাবলৈ নেপালোঁ। যাবা কেলে নাযাবা? মই আকৌ তোমাক কিমান উপদেশ দিলোঁ, কথা শিকালোঁ, চাহ অকণ নোখোৱা কেলে? হ'ব এতিয়া আমি চাহ অকণকৈ পাতাগে, মোৰ খাই থৈ যাওঁ। আৰু লোকৰ ঘৰত চাহ খালি কিবা মনটো চফা লাগে আৰু। শাহু মৰাখিনি সেইখিনি কথা নক'বা, ক'লে শাহু মৰা মোৰ ঘৰ ভাঙিবগে, গম পালা? মনে ৰাখিবা। তোমাৰ শাহু মাৰো ইমান ভাল নহয়। যাওঁ ৰ'ব, মই চাহ এটোপা বনাই ঘূৰি চাহকাপ আনিলো বাপেকে কথা লগাই বুঢ়ীজনীয়ে আকৌ মোৰ যদি কথাখিনি সুধে, মোক আজি ইয়াতে কাটিব বাপেকে। মই সোনকালে চাহকাপ পেলাই পলাব লাগিব। এইজনী ছাগলী খেতি চাগে এতিয়া আহিবই। টিনাক সোনকালে চাহকাপ দিবলৈ কওঁ। টিনা চাহকাপ লৈ আহা আকৌ। মোৰ ঘৰত আকৌ গৰু চৰু বান্ধিবলৈ আছে নহয়, হাঁহ কুকুৰা, সেই তুমি সোনকালে লৈ আহা। বাপেকে আজি মই চব শুনিহে আছিলোঁ। বিয়াখন খাই আহোঁগৈ ৰ, তাৰপিছত উলিয়াম মজা। খুৰী আনিছো, এয়া চাহ লওক। আপুনি ক'ৰ পৰা ওলালে?
বল 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 আমাৰ দেৰি হ'ব বিয়া পেণ্ডেল চেণ্ডেল নাই দেখোন ইমান ধুনীয়া আহিলে নি বাৰু আজি বোলে বিয়া নহয় আকৌ বোলে আপুনিয়ে কৈছিলে মোক কাটিত যাইকাত বুলি বিয়ে ক'লে আপোনাক দিম মানুহ আছেনে বা বৰ গৈছে আছে কি কৰিছে ইয়াতে হ'ব দিয়ক বিয়া যে পেণ্ডেল চেণ্ডেল নাই দিয়া আমি বিয়া খাবলৈ আহিছোঁ কি আজি বিয়া নহয় যাওঁগে দিয়ক তেতিয়াহ'লে আকৌ কাইলৈকে আহিম খৰিফালে মানে কোনকালে আছে চাই আহোঁগেচোন নমতা বিয়া খাবলৈ আহিলোঁ লাষ্টে পালোঁ বাপেক ইহেঁতি নোহোৱা আগতে মই বনাওঁ নহ'লে মোক লাজ দিব আৰু যাওঁ ইহেঁতি নানি বৈ যাওঁ মা বলক খৰি কথা নাই যে চাম বুলি ক'লো নহয় নহ'লে লাষ্ট টাইম মৰিব লাগিব আইও ঘৰতে ইমান নকৰোঁ পাই ভাগৰ লাগি গৈছে লগৰ ল'ৰা ভনীয়েক দেখি আহিছোঁ আৰু যাওঁ খৰি কটা মানুহটো চাহ অকণমান দি থৈ আহিমগে মা তই মোক আনিছিলি আজি বিয়া বুলি মা হাঁহি নুঠাব দেই আজি একদম আৰু মানুহবোৰে আজি বিয়াৰ দিনানো কেনেকৈ আহিবি আজিয়ে আহি পেলানি লাজ পাইছোঁ আকৌ পিছে নাহিলে আকৌ নহ'ব নহয় বুফে নে ফুফে খুৱাইছে মাছ মাংস চব খুৱাইছে আহিবই লাগিব মই আহিমেই মই অকলে হ'লেও আহিম কেইজনীক মই টেষ্ট খাই কেইজনীক নানো মই মা আপুনি কি কৈছে চাহ লওক দিয়ক তোমালোকে কেতিয়া আহিছা চাহখন দিয়া মই খাই লওঁ মোলৈ চাহকণো পেলাই দিলোঁ লোকৰ ঘৰত এতিয়া মই কি খাম মই বহুত ভাগৰত আহিছোঁ আকৌ বৰ ভোক লাগিলে নিজৰ ঘৰত নকৰ লোকৰ ঘৰত কৰিবলৈ আহিছ সেইটো বাৰু ভালেই হৈছে মোৰহে ল'ৰা আকৌ নকৰাকে কেনেকৈ থাকিবি ময়ে কৰোঁ 2,000 years later. হ'ব ব'লক এতিয়া সন্ধিয়াই হ'ব হ'ল গোটেই তিনিটা একেলগতে যাওঁ গোটেই ভাত দালি বনাবলৈ আছেই ব'ল আহক আপোনালোকে আমাৰ আগৰ ভিডিঅ'টোত বহুত মৰম দিলে আপোনালোকৰ মৰম চেনেহৰ বাবে আমি এইটো ভিডিঅ' আকৌ নতুনকৈ বনাইছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব বাই বাই